সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গা পা ধুই আহি শৃংগাৰ কৰিলোঁ, লগতে ধূপ জ্বলাই সকলোৰে মংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। পাকঘৰলৈ আহিলোঁ চাহ বনাব দেউতা আৰু মোৰ কাৰণে। মাক ভাত বনাবৰ কাৰণে ৰেডি কৰি দিলোঁ। বিলাহী কাটিলোঁ, লগতে চাটনি বনাবৰ কাৰণে মানিমুনি আনিলোঁ আৰু আদা নহৰু বাকলি গুচাই দি দিলোঁ। আৰু আমাৰ বাৰীতে থকা ভেদাইলতা পাত ছিঙি আনিলোঁ। চাটনিখিনি হৈ গ'লে দি আৰম্ভ হৈ গ'ল উৎপাতবোৰ। দিনটোৰ কাৰণে এনেকৈ চলি থাকিব। তাৰ লগত এনেকৈ খেলি থাকোঁতে দিনটোৰ কেনেদৰে পাৰ হৈ যায় চিনি নাপাওঁ। ভালো লাগে বাৰু। ভাত পানী খাই লৈ তাক খেলা হোৱাৰ পিছত তাক অলপ টোপনি যাব দিলোঁ। তাৰপিছত গা ধুব দিলোঁ। গা ধুব পাৰিলে ইমান ফূৰ্তি, গা ধুই বহুত ভাল পায় সি। গা ধুব পাই তাৰ হাঁহি। গা পা ধুৱাই দিয়াৰ পিছত তাৰ টোপনি ধৰাত তাক অলপমান শুৱাই ল'লোঁ। তাৰপিছত সি টোপনি গ'ল। সি শুই উঠাৰ পিছত তাক অলপমান বেদনা খুৱাব খুজিলোঁ। পিছত সি নাখায়, কান্দিবহে ধৰিলোঁ। একো খাবই নিবিচাৰে। দিনটো এনেকৈ তাৰ লগত থাকোঁতে এনেকৈ পাৰ হৈ যায় সময়বোৰ গমেই নাপাওঁ। ভালো লাগে বাৰু। সি শুই উঠাৰ পিছত তাৰ লগত অলপমান খেলিলোঁ। সি বাইকখন চলাই খুব ভাল পায়। এবাৰ গাড়ীখন পেলাই লৈ সি মেকানিক হ'বলৈ ধৰিলে। সি কিবা অশান্তি পাইছে, সেইকাৰণে তাৰ গাড়ী চলাব মন নোযোৱা হ'ল। কান্দিলে, মৰমো লাগে বাৰু। হেল্ল', মোক কি বুলি মাতিছে শুনকচোন।